वेलकम बैक टू माय यूट्यूब चैनल। तो आज আমি যে গৈ আছো এটা প্ৰাচীন গছ চাবলৈ। তো আপোনালোকে লাষ্টৰ লাগি চাওক ভিডিঅ'টো, আৰু ভিডিঅ'টো বেছি ডাঙৰ নহ'ব কাৰণ ভিডিঅ'টো সৰুৱে হ'ব, এইকাৰণে লাষ্টৰ লাগি চাওক, শেষৰ লাগি চাওক, কোনো স্কিপ নকৰিব, কিছু নকৰাকৈ চাই থাকক। I'll be rolling like the light this. Not rocket science, cause I'm a whiz kid. On the night out, I'm on the high cloud. Shooting stars at the crowd, falls out. I'll be rolling, I like the light this. Not rocket science, cause I'm a whiz kid. It's fire, oh yeah. Falls at the galaxy up in this. I'll be rolling. Lava time খাই লাগি আছে বন্ধু, ঠান্ডা মানে জায়গা থেকে নিচে গেল একেবারে। যাওয়াই না যায় দুইটা মারি না করে দুইজন নাকি খানা দাও আয় মারা আয় গাড়িটা আয় কি আগত আমার এইফালে আমি আহি পালো ফাইনেলি। এখন সাইনবোর্ডও মারা আছে, আপনারা দেখা গেছে। এইখন সাইনবোর্ড দেখা যাচ্ছ কেনেকা গাছডাল। এইফালে আমি আগতে আহিছিলোঁ, বলবমত আহিছিলোঁ, আমি পানী ঢালি পেলাই বহুত আগতে আহিছিলোঁ। তখন এই ৰাস্তাবিলাক পকাই কৰা নাছিল, কাঁচা ৰাস্তা আছিল, বহুত বেয়া ৰাস্তা আছিল এখন। এইবাৰ আৰু বহুত বছৰৰ মূৰত আহিলোঁ আৰু একদম সৰু থাকাত আহিছিলোঁ, চাইকেল লৈ আহিছিলোঁ আগতে, আমি স্কুটি। চ' ফাইনেলি আমি আহি পালোঁ, আপোনাক দেখাই আছোঁ গাছডাল। বহুত পুৰণি গাছ হয়, প্ৰায় 200 বছৰ পুৰণি হয় গাছডাল। জোতা চেণ্ডেল পিন্ধি উঠা নিশা ইয়াতে লেখা আছে। কালি পৰি উঠিম আমি নিশ্চয়। আৰু এইফালে চলিবিলাকে খেলি আছে, এইফালে ফুল খেলাই, ফুল এনজয়। গাছডাল মানে বহুত ডাঙৰ। সেইখন আমাৰ বুলেট, সেইটো এতিয়া কেইবাৰ আহিছিলি আগতে? দুইবাৰ। মই আহিছিলোঁ, একবাৰ আহিছিলোঁ, বলবমতে আহিছিলোঁ আমি ফাৰ্ষ্ট, তিনিজনে চাইকেল লৈ কিনা, এখন চাইকেল দি আমি তিনিজনে আহিছিলোঁ। তাৰপিছত আমি মানুহ ঘৰো আছিলে, মানুহ ঘৰ আছে চাইডৰ ফালে, মানুহ ঘৰ এইফালে, এইফালে আছে মানুহ ঘৰ, চাইডৰ ফালে গাছডাল আচলতে বহুত ডাঙৰ, কিন্তু কেমেৰাত আপোনালোকে সৰু দেখা পাই আছে, কিন্তু আপোনালোকে যদি ৰিয়েল চাই, একবাৰে লাইভ চাই, তেতিয়া গম পাব কিমান ডাঙৰ গাছ। আৰু আবেলি আহিলোঁ না, খানি পোহৰো কম হৈ গৈছে, সেইকাৰণে খানি ভালকৈ দেখা যোৱা নাই। জেগাটা বদলিছে, এইফালে ঘৰো কম আছিল, জেগাটা খানি বদলি গৈছে। এইফালে আৰু বনাই আছে ঘৰ, এইফালে অংগনাবাদী স্কুলো আছে। আমি খানি মানে ফটো উঠি না ইয়াৰ পৰা যাওঁ, বেছি দেৰি নকৰোঁ, কাৰণ সন্ধ্যাও লাগি আছে আৰু ঘৰতো যাব লাগিব। সেইকাৰণে আৰু মানে সন্ধ্যা হ'লে আমাৰ কেমেৰাটোৰ কোৱালিটি একদম ল' হৈ যায়, কেমেৰাৰ কোৱালিটি ল' হৈ যায়। সেইকাৰণে সোনকালে যাওঁ, সোনকালে থাকিলে পোহৰতে আহিব লাগিছিল, কিন্তু আমাৰ কলেজ আছে, কলেজত গ'লোঁ, কলেজৰ পৰা আহিলোঁ আমি 2:30 বজাতহে আহি পালোঁ কলেজৰ পৰা। তাকো আজি সোনকালে ছুটি দিছিল, সেইকাৰণে আহি পালোঁ। স্কুটি নাছিল, স্কুটি যোগাৰ কৰিলোঁ, আৰু আমি স্কুটি যোগাৰ কৰি কিনেহে আহিলোঁ তাৰপিছতহে। সেইকাৰণে যাওঁ, বেছি টাইম নাথাকোঁ, আৰু ফটো উঠি কিনে আমি যাওঁ। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। তো আমাৰ ফটো উঠা হৈ গ'ল, এইবাৰ আমি যাম ঘৰত। আৰু এই ভিডিঅ'টো বেছি দীঘলীয়া নহ'ব, আৰু আপোনালোকে যদি আমাৰ আগৰ ভিডিঅ'বিলাক চোৱা নাই তেনে চাওক, আৰু চেনেলটো ছাবস্ক্ৰাইবো কৰিব। তো এইখিনিতে আমাৰ ভিডিঅ'টো শেষ কৰোঁ। ইফালে আমাৰ বহুত পুৰণি বন্ধু লগ পালোঁ, যে আমাৰ এতিয়া সঞ্জীৱ দাস, ভালে আছে না ভাই? আৰু এইফালে কি বন্ধু পালোঁ লগ, ৰাস্তাই ঘাটে মাৰামাৰি, ভাই আপি বটালি বুলি শুনা পালোঁ মই। খানা তাক এখন দিবি, খানা লাগে আমাক না? চিয়'ৰ, একদম চিয়'ৰ। তাহলে আমি যা, আমার এই বন্ধুবিলাক বাই বাই দিই, বাই বাই টাটা দি একবার।